কেইদিন আগতে যদি মই খুঁফালে চাইছোঁ মই দেখি পাইছিলোঁ একাংশ মিয়া, যদি মই বাওঁফালে চাইছোঁ মই দেখি পাইছিলোঁ একাংশ অনা অসমীয়া, মই পিছফালে চালে দেখি পাইছিলোঁ মই একাংশ বিহাৰী আৰু মাৰোৱাৰী, আৰু আগফালে চালে মই দেখি পাইছিলোঁ একাংশ বিদেশী। কিন্তু বৰ্তমান সময়ত প্ৰত্যেকেই অসমীয়া হৈ পৰিছে। জুবিন দাই কৈ গৈছিলে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। ঠিক তেনেকৈ বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে অসমখনত না কোনো জাতি আছে কাৰোবাৰ, না কোনো ধৰ্ম আছে কাৰোবাৰ, না কাৰোবাৰ ভাষা আছে, কেৱল আৰু কেৱল প্ৰত্যেক চাৰিওফালে আমি দেখিবলৈ পাই আছোঁ অসমীয়া। প্ৰত্যেকৰ চকুত চকু পানী, সকলোৱে আৱেগিক হৈ কান্দি থকা পৰিলক্ষিত হৈছে জুবিন দাৰ কাৰণে। সকলোৱে কৈ আছে কেনেকৈ আমি জুবিন দাক পুনৰ ঘূৰাই পাওঁ। আচলতে আমাৰ জুবিন দাই এইখন অসম দেখিব বিচাৰিছিলে, যিখন অসম বৰ্তমান সময়ত আমি দেখি পাই আছোঁ। এইখন অসমৰ আশা কৰিছিলে, কিন্তু যেনেকৈ জুবিন দা নাইকিয়া হৈ গ'ল, এইখন আমাৰ অসমখন এৰি অন্য এখন পৃথিৱীলৈ গুচি গ'ল, তেতিয়াই আমাৰ অসমত এনে পৰিস্থিতিৰ সৃষ্টি হ'ল। পৰিস্থিতি হ'ল অসমখন জুবিন দা বিচৰা মতে হ'ল, কিন্তু নাই বৰ্তমান সময়ত জুবিন দা সেইখন অসম দেখিবলৈ, যিখন অসম তেখেতে দেখাৰ আশা কৰিছিলে। জুবিন দাৰ এই মৃত্যুৰ কথা ভাবিলে মনত দুখ হয়, কষ্ট হয়, উৎপন্ন হয় যন্ত্ৰণা আৰু বেদনা। কিন্তু আমি উপায়হীন, কিয়নো জুবিন দাৰ মৃত্যু হৈ গ'ল। শেষত চৰকাৰৰ কাষত আশা ৰাখিছোঁ যে অতি সোনকালে দোষীক কৰায়ত্ব কৰি উচিত শাস্তিৰ ব্যৱস্থা কৰি আমাৰ অসমবাসীক সান্তনা দিয়াৰ লগতে জুবিন দাকো যাতে ন্যায় প্ৰদান কৰে। জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে।